সকলোকে নমস্কাৰ জনাইছোঁ। আপোনালোকে গম পাইছে হ'বলা যে যোৱাকালি সন্ধিয়া সময়তে আমাৰ আছাম ষ্টেট ইলেকশ্যন কমিশ্যনে নিৰ্বাচনৰ BTC নিৰ্বাচনী ডিক্লেয়াৰ কৰি দিছে আৰু তাৰ পৰা গোটেই জিলাখনত MCC লাগু হৈ গৈছে। MCCও বহুতখিনি প্ৰক্ৰিয়া আছে, সেইখিনি যিমান কৰিবলগীয়া আছে সেইখিনি আমি আমাৰ পলিটিকেল পাৰ্টিজক ইতিমধ্যে মাতিছোঁ, তেখেতসকলক আমি জনাই দিম। মই ৰাইজক অনুৰোধ জনাম অকণমান আমাৰ ইলেকশ্যনৰ যি স্কেডিউল আছে সেইখিনি নিৰ্বাচনী যি সময়সূচী আছে সেইটো আপোনালোকে চাব পাৰিব। যেনেকৈ কালি 26 অগষ্টত নোটিছ অফ ইলেকশ্যন ইছ্যু কৰি দিলে আছাম ষ্টেট ইলেকশ্যন কমিশ্যনে। তাৰপিছত লাষ্ট ডেট ফৰ ফাইলিং অফ নমিনেশ্যনছ আমাৰ আছে 2 ছেপ্টেম্বৰ 2025 মঙ্গলবাৰ। স্ক্ৰুটিনি অফ নমিনেশ্যনছ হ'ব 4 ছেপ্টেম্বৰ গুৰুবাৰ বৃহস্পতিবাৰ। পাব্লিকেশ্যন অফ দ্য লিষ্ট অফ ভ্যালিডলি নমিনেটেড কেণ্ডিডেটছ হ'ব 4 ছেপ্টেম্বৰ ছেইম দিনাখনে। লাষ্ট ডেট ফৰ উইথড্ৰৱেল অফ কেণ্ডিডেটছ ৰখা হৈছে 6 ছেপ্টেম্বৰ 2025 শনিবাৰ। আৰু পাব্লিকেশ্যন অফ দ্য লিষ্ট অফ কণ্টেষ্টিং কেণ্ডিডেটছ আমাৰ যিমান প্ৰতিদ্বন্দ্বিতাসকল আছে তেখেতসকলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হ'ব 6 ছেপ্টেম্বৰ 2025 Saturday। ভোটদানৰ তাৰিখ হ'ব 22 ছেপ্টেম্বৰ 2025 সোমবাৰৰ দিনাখন। যদি ফ্ৰেছ পলছৰ ৰিকুৱাৰমেণ্ট থাকে তেতিয়া 24 ছেপ্টেম্বৰ ৱেডনেছডেত ৰখা হৈছে। আৰু কাউণ্টিঙৰ সময়টো গণনাৰ তাৰিখটো ষ্টাৰ্ট হ'ব 26 ছেপ্টেম্বৰ 2025 পৰা। যিমান নিৰ্বাচনৰ প্ৰক্ৰিয়া আছে সেইখিনি সম্পূৰ্ণ কৰা হ'ব বিফ'ৰ 28 ছেপ্টেম্বৰ 2025। যেনেকৈ যোৱাবাৰ মই দুইবাৰ প্ৰেছ কনফাৰেঞ্চ কৰিছিলোঁ তেতিয়া আপোনালোকৰ মাজত আমি আমাৰ ভোটাৰ্ছৰ ডিটেইলছখিনি ৰাখিছিলোঁ। তথাপিও এইবাৰ আমি আকৌ একবাৰ আপোনালোকৰ ওচৰত গাই দিছোঁ। আমাৰ টোটেল ভোটাৰ্ছ হৈছে এইবাৰ 2025 BTC ইলেকশ্যনছৰ কাৰণে 7,752,। মেল ভোটাৰ্ছ হৈছে 3,50,407, ফিমেল ভোটাৰ্ছ 3,50,340 আৰু ট্ৰান্সজেণ্ডাৰ ভোটাৰ্ছ আছে 5 গৰাকী। আমাৰ টোটেল ভোটাৰ্ছ 2020 BTC ইলেকশ্যনছত আছিলে 6,52,877, 7.33% ইনক্ৰিজ হৈছে 2025ত। পলিং ষ্টেচনছ আপোনালোকে জানে 2025ত আমাৰ 942 পলিং ষ্টেচনছ আছে, ইনক্লুডিং অক্সিলাৰী পলিং ষ্টেচনছ। আৰু যোৱাবাৰ BTC ইলেকশ্যনছ 2020ত 886 পলিং ষ্টেচনছ আছিলে, আমাৰ 6.3% ইনক্ৰিজ হৈছে পলিং ষ্টেচনছত। আপোনালোকে সকলোকে জানে যে আমাৰ ইয়াত 9টা ST ছিটছ আছে, 2টা নন ST ছিটছ আছে আৰু এটা অ'পেন ছিট আছে। মই আমাৰ কেণ্ডিডেটসকলক জনাই দিম যে প্ৰতিজনৰ প্ৰাৰ্থীৰ বাবে যিমানখিনি মেক্সিমাম চিলিং অফ এক্সপেণ্ডিচাৰ ৰাখি দিয়া হৈছে ইলেকশ্যন কমিশ্যনে 10 লাখ টকা ধৰি দিয়া হৈছে। আমাৰ ষ্টাৰ কেম্পেইনাৰ্ছসকলৰ কাৰণেও যিমান আমাৰ নেশ্যনেল আৰু ৰেকগনাইজ পলিটিকেল পাৰ্টিজ আছে তেখেতসকলৰ কাৰণে 20 গৰাকী ধৰি দিয়া হৈছে। আনৰেকগনাইজড ৰেজিষ্টাৰ্ড পাৰ্টিজসকলৰ কাৰণে 10 গৰাকী মেক্সিমাম লিমিট ধৰি দিয়া হৈছে। ভোটাৰ্ছ চিনাক্তকৰণ চিটিজেনশ্বিপ আৰু আপোনালোকে জানে নাগৰিকতাটো বহুত ইম্পৰ্টেণ্ট। বয়সটো 18 বছৰ ওপৰ হ'ব লাগে। ডুৱেল মেম্বাৰশ্বিপ কোনো বেলেগ পজিশ্যনত হ'ব নালাগে। নিয়োগৰ অৱস্থাটো আপোনালোকে চাব লাগে যে কেণ্ডিডেট শুড নট বি এমপ্লয়ড বাই আ চেণ্ট্ৰেল অৰ ষ্টেট গভৰ্ণমেণ্ট অৰ মিউনিচিপালিটি অৰ এনি আদাৰ লোকেল অথৰিটি। কনফ্লিক্ট অফ ইণ্টাৰেষ্টটো যাতে তেখেতসকলে চাই যে দুইটা পজিশ্যনছ হোল্ড কৰিব নালাগে, নহ'লে ডিছকুৱালিফিকেশ্যন হোৱাৰ সম্ভাৱনা আছে। ডিছমিছল ফ্ৰম ছাৰ্ভিচ সেইখিনি চাব লাগে যে আগত এনেকৈ কিবা ছিচুৱেশ্যন হ'ব নালাগে। মানসিক স্বাস্থ্যটো আপোনালোকে জানে মেণ্টেল হেল্থ ইজ ইম্পৰ্টেণ্ট, ইনছলভেঞ্চি ষ্টেটাছ ইজ ইম্পৰ্টেণ্ট আৰু ক্ৰিমিনেল কনভিকশ্যনটো আপোনালোকে চাব লাগে যাতে অপৰাধৰ কিবা পাষ্ট হিষ্ট্ৰী থাকিব নালাগে আৰু এটলিষ্ট ইমপ্ৰিজনমেণ্ট অফ more than 6 months হ'ব নালাগে। এনেকৈ কৰি আমাৰ আছাম ষ্টেট ইলেকশ্যনে বহুত ধুনীয়াকৈ এখন প্ৰেছ নোট ৰিলিজ কৰিছে। মই সাংবাদিক বন্ধুসকলক অনুৰোধ জনাম প্ৰেছ নোটটো ভালকৈ তেখেতসকলে
ষ্টাডি কৰি ল'ব, বহুত ডিটেইলডকৈ ভালকৈ দিয়া হৈছে। আৰু কালি এজ পাৰ দি ইনষ্ট্ৰাকশ্যনছ অফ দি আছাম ষ্টেট ইলেকশ্যন কমিশ্যন, আপোনালোকে জানে আমি 3টা আৰু আছে আমাৰ ইয়াত, 6টা কনষ্টিটুৱেঞ্চিজৰ আৰু মই নিজে আছোঁ। আৰু SDO পাৰ্বতঝৰা এখন পাৰ্বতঝৰা কনষ্টিটুৱেঞ্চিৰ আছে, আৰু SDO গোসাইগাঁৱৰে 5টা কনষ্টিটুৱেঞ্চিজৰ আৰু আছে। আৰু চব 3টা আৰুহে মিলি অলৰেডি ইলেকশ্যনৰ ঘোষণাৰ পত্ৰটো অলৰেডি পাব্লিছ কৰি দিছে, আৰু সেইখিনি ছ'চিয়েল মিডিয়াতো শ্বেয়াৰ কৰি দিয়া হৈছে, আপোনালোকে দেখিবলৈ পাব। আৰু এইবাৰ যিমানখিনি আমাৰ নমিনেশ্যন পত্ৰসকল হ'ব, সেইখিনি আমি EMMS পৰ্টেলত আপলোড কৰি দিয়া হ'ব, যাতে আমাৰ ৰাইজৰ বাসিন্দাসকলে ভালকৈ নিজৰ কেণ্ডিডেটছৰ নমিনেশ্যন পত্ৰখিনি দেখিব পৰা যায়। এভৰিথিং উইল বি ইন দ্য পাব্লিক ফ'ৰাম। মই আমাৰ কোকৰাঝাৰৰ ৰাইজক মানে আহ্বান জনাম যে কোনো পক্ষপাতৰ নোহোৱাকৈ তেখেতসকলে মানে প্ৰতিনিধিৰ নিৰ্বাচনটো ভালকৈ কৰিব, আৰু ইলেকশ্যনছৰ যি প্ৰক্ৰিয়া আছে তাত অংশগ্ৰহণ কৰিব, যাতে আমি শান্তিপূৰ্ণভাৱে BTC ইলেকশ্যনছ 2025টো ভালকৈ আমি কৰিব পাৰিম। থেংক ইউ। ফুলফিলিং দিছ, ইয়াত যদি এনেকৈ চিটুৱেশ্যন নাই, দেন দেৰ শুড নট বি এন ইছ্যু। Security কি part? নাই, আমাৰ চিকিউৰিটি সেইটোৱে মই আপোনালোকক কৈ আছোঁ। এতিয়া আফটাৰ দিছ মিটিং এতিয়া ফাৰ্ষ্ট আমি ভাবিছোঁ আমাৰ মিডিয়া বন্ধুসকলক আমি ফাৰ্ষ্ট মাতি ডিছকাশ্যন কৰিম। আপোনালোকৰ মাজত প্ৰেছ নোট যি আমাৰ আছাম ষ্টেট ইলেকশ্যন কমিশ্যনৰ পৰা জাৰি কৰি দিয়া হৈছে, সেইখিনি আপোনালোকৰ ওচৰত আমি ৰাখিম তথ্যখিনি। তাৰপিছত আপোনালোকৰ পিছত আমাৰ পলিটিকেল পাৰ্টিসকলৰ লগত মিটিং আছে, আৰু সেইটো পলিটিকেল পাৰ্টিৰ লগত মিটিংটো উইথ দ্য পুলিচ এণ্ড দ্য SP ইন এটেণ্ডেঞ্চ আমি মিটিং কৰিম। তেতিয়া আমি চব যিমানখিনি ডিছকাশ্যন কৰিবলগীয়া আছে, যাতে তেখেতসকলৰো আমাৰ ছাপোৰ্ট থাকে, যাতে আমি শান্তিপূৰ্ণভাৱে উইদাউট এনি ভাইলেঞ্চ, উইদাউট এনি ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন আমি ভালকৈ ইলেকশ্যনছটো কৰিব পাৰোঁ। আইডেণ্টিটি কাৰ্ড আৰু ইউনিক ডিছেবিলিটি কাৰ্ড, সেইখিনি ডকুমেণ্টছো নথি পত্ৰ হিচাপে দেখুৱাব পাৰিব ভোট গ্ৰহণ কেন্দ্ৰত, আৰু সেইখিনিও আইডেণ্টিটি হিচাপে আপুনি ইউজ কৰিব পাৰিব। মডেল কোড অফ কণ্ডাক্টত মই বেছি নকওঁ, কাৰণ আমি মডেল কোড অফ কণ্ডাক্টৰ কাৰণে অলৰেডি পলিটিকেল পাৰ্টিজত ইতিমধ্যে মাতা হৈছে। তেখেতসকলক আমি অকণমান ডিছকাশ্যনছ কৰিম। ডেট উইল বি ডান উইথ দি পুলিচ অলছ' ইন এটেণ্ডেঞ্চ। তো সেইখিনি আমি তাত নাযাওঁ। আমাৰ যিমানখিনি কেণ্ডিডেটছ আছে, পটেঞ্চিয়েল প্ৰাৰ্থীছ আছে, তেখেতসকলৰ কাৰণে অকণমান গাইড দিছোঁ যে ষ্টেট ইলেকশ্যন কমিশ্যনে ন'টিফাই কৰি দিছে চাৰ্টেন এলিজিবিলিটি কণ্ডিশ্যনছ, সেইটো আপোনাৰ তেখেতসকলে অকণমান মনত ৰাখিব। যিটো ইলেক্ট'ৰেল ফটো আইডেণ্টিটি কাৰ্ড আমাৰ ECRৰ পৰা দিয়া যায়, সেইটোহে আপোনালোকৰ কাৰণে প্ৰাইমেৰী ডকুমেণ্ট হ'ব, পৰিচয় পত্ৰ হিচাপে হ'ব। তাৰ উপৰিও যিমানখিনি আমাৰ তলত আপুনি দেখি পাব যে আমাৰ যিমানখিনি ডকুমেণ্টছৰ লিষ্ট দিয়া হৈছে, যেনেকৈ আধাৰ কাৰ্ড, মনৰেগা জব কাৰ্ড, পাছবুক উইথ